নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যে জোনাকী পৰুৱাই পোহৰ দিয়ে কিয় বা জোনাকী পৰুৱাই পোহৰ দিয়ে কেনেকৈ। হয়, আপোনালোকে জানে যে ৰাতি যেতিয়া আমি গৰমৰ দিনত বিশেষকৈ যেতিয়া আমি দেখোঁ যে জোনাকী পৰুৱাবোৰ দেখিবলৈ পাওঁ, আৰু এই জোনাকী পৰুৱাবোৰক আপুনি দেখিলে নিশ্চয় গম পায় যে তাৰ পৰা এটা সৰু সৰু পোহৰ ওলায়। এতিয়া কথা হ'ল যে এই যে জোনাকী পৰুৱাবোৰ এইদৰে সৰু সৰু পোহৰ ওলায়, এই পোহৰটো ক'ৰ পৰা কেনেকৈ ওলায়, ভিতৰত কিবা ধৰণৰ বেটী আছে নেকি, এই সকলোবোৰ আজিৰ ভিডিঅ'টোত জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, প্ৰথম কথাটো হ'ল আপোনালোকক এই যে আপোনালোকে জোনাকী পৰুৱা দেখে, যোনবোৰ জোনাকী পৰুৱা জ্বলি থাকে, আচলতে এই জোনাকী পৰুৱা সকলোবোৰ নজানে। আপোনালোকক জনাই দিওঁ যে জোনাকী পৰুৱাৰ অকল যিখিনি মতা জোনাকী পৰুৱা থাকে, এই মতা জোনাকী পৰুৱাবোৰহে জ্বলে। বাকী যিখিনি মাইকী জোনাকী পৰুৱা আছে, এই মাইকী জোনাকী পৰুৱাসকলক পোহৰ দিব নোৱাৰে বা সিহঁতৰ পোহৰ দিব পৰা ক্ষমতা নাই। এতিয়া এই যে এই মতা জোনাকী পৰুৱা আছে, এই মতা জোনাকী পৰুৱা কি হয় যে তাৰ ভিতৰত যিখিনি উদৰ আছে, এই উদৰটোৰ ভিতৰত কেইবাটাও স্তৰ আছে, আৰু ইয়াৰে যিখিনি ষষ্ঠ আৰু সপ্তম স্তৰ আছে, এই ষষ্ঠ আৰু সপ্তম স্তৰটোৰ পৰা সিহঁতৰ এই পোহৰটো ওলায়। এতিয়া আপোনাক জনাই দিছোঁ যে এই ষষ্ঠ আৰু সপ্তম স্তৰৰ পৰা কিদৰে পোহৰটো ওলায়। আচলতে এই যে এই জোনাকী পৰুৱাৰ যিখিনি ষষ্ঠ আৰু অষ্টম যিখিনি স্তৰ আছে, এই স্তৰৰ ভিতৰত আচলতে এই যে পোহৰটো ওলোৱাৰ কাৰণটো হৈছে তাত এই দুটাৰ ভিতৰত আচলতে এটা ৰাসায়নিক ক্ৰিয়া হয় বা এটা ৰাসায়নিক বিক্ৰিয়া হয়। আৰু যেতিয়া এই ৰাসায়নিক বিক্ৰিয়া হয়, তেতিয়া লুচিফেৰিনেছ নামৰ এটা পদাৰ্থ ওলায়, আৰু এই পদাৰ্থটো এটা পোহৰজাতীয় পদাৰ্থ হয়, আৰু এই পোহৰজাতীয় পদাৰ্থটোৰ পৰা এটা সৰু পোহৰ ওলায়, আৰু এই পোহৰটোকে আমি জোনাকী পৰুৱাত গাত লাগি থকা দেখোঁ। আৰু গতিকে এইকাৰণে এই জোনাকী পৰুৱাত এই পোহৰজাতীয় পদাৰ্থটো লাগি থকাৰ কাৰণে আমি ৰাতি এই জোনাকী পৰুৱাটোক পোহৰকৈ দেখোঁ। গতিকে এয়াই হৈছে আমি জোনাকী পৰুৱাক ৰাতি পোহৰকৈ দেখাৰ কাৰণ।